মোটামুটি 25 দিন মানে হ'ল ভিডিঅ' অহা নাই মোটামুটি একমাহ ধৰক ভালকৈ ভিডিঅ' দিব পৰা নাই কাৰণটো মই কৈ দিছোঁ তাৰপিছত $10 হোৱাৰ লগে লগে মই ভালকৈ নাজানো না মই নতুনকৈ মাৰ্কেটত আহিছোঁ বাকী মই ইউটিউবত কাম কৰিলোঁ যদি নহয় সেইখিনি কাম মই ভালকৈ নাজানো ঝুলুলুলু ব্লগলৈ আপোনালোক সকলোকে মনৰ পৰা স্বাগতম জনালোঁ বাকী আৰু এটা নতুন ব্লগত মই আহি গ'লোঁ বাকী গম পাইছোঁ ইমান দিন ভিডিঅ' অহা নাই বহুত দিন হ'ল মোটামুটি 25 দিন মানে হ'ল ভিডিঅ' অহা নাই মোটামুটি একমাহ ধৰক ভালকৈ ভিডিঅ' দিব পৰা নাই কাৰণটো মই কৈ দিছোঁ তাৰ আগতে আছোঁ মই এটা সুন্দৰ জেগা এইটো মই দেখাই থাকোঁ আমাৰ নতুন ঘৰত আছোঁ ঘৰটো বনাব পৰা নাই মানে চাওকচোন এইগিলা প্লাষ্টাৰ চাষ্টাৰ এইগিলা কৰিব পৰা নাই পইচাৰ অভাৱত সেয়ে আৰু অলপ বেয়া লাগে তথাপিতো লাহে লাহে আমি কামখিনি কৰি আছোঁ হৈ থাকিব মোটামুটি 1 বছৰমানত ঘৰটো কিজানি অলব মেবি বাকী ভিডিঅ' অহা নাই ভিডিঅ' নহা কথাটো মই কৈ দিওঁ মানে মোৰ যিটো চেনেলটোত অলপ প্ৰব্লেম হৈছিল কেনে প্ৰব্লেম মানে ধৰক মনিটাইজেশ্যনটো অন হৈ গ'ল ঠিকে আছে কিবা 4000 ঘণ্টা হ'ব লাগে সেইটো চবখিনি ঠিকে আছিল বাকী ডলাৰো প্লাছ হৈ আছিল তাৰপিছত $10 হোৱাৰ লগে লগে মই ভালকৈ নাজানো না মই নতুনকৈ মাৰ্কেটত আহিছোঁ বাকী মই ইউটিউবত কাম কৰিলোঁ যদি নহয় সেইখিনি কাম মই ভালকৈ নাজানো মানে কি ধৰক আইডি এখন এই এড্ৰেছৰ আইডি এখন হেৰি কৰিব লাগে ভেৰিফাই কৰিব লাগে তো চব ঠিকে আছে মই ভাবিলোঁ ইজি বেছি ইউটিউবত চালোঁ বেছি টান প্ৰচেছ নহয় তাৰপিছত লাইচেঞ্চখন আনিলোঁ আনি পেলাই 3বাৰ ফটো মাৰিলোঁ তাৰমানে ৰাতি ফটোটো মাৰিছিলোঁ আন্ধাৰ আছিল যদিও ফ্লাছ মাৰিছিলোঁ সিমান ক্লিয়াৰ অহা নাই তাৰ কাৰণে 3বাৰ মাৰিলোঁ 3বাৰৰ পিছত মানে আইডিখন হেৰি হ'ল ফেইল হৈ গ'ল তাৰপিছত ক'লাক কি 45 দিন ৰখিয়া দিলাক আৰু লিখি দিছে 45 দিন ৰখাৰ পিছত তোমাৰ ঠিক হৈ যাব মই বোলো ঠিক আছে 45 দিন ৰখি দিওঁ ভিডিঅ' চিডিঅ' দি থাকোঁ তাৰপৰা যেতিয়া মনিটাইজেশ্যনটো অন কৰিব যাওঁ ইউটিউবৰ লগত যিগিলা ৰিলেটিভ সেইগিলাই জানে মনিটাইজেশ্যনটো অন নহয় অনৰ অপশ্যনটো নাই তাৰমানে ডলাৰটো ৰখাই দিছে বোলে তুমি ভিডিঅ' দি থাকা মনিটাইজেশ্যনটো অন নকৰাকৈ দি থাকা কিন্তু কাম নাই আকৌ ডলাৰটো প্লাছ নহয় আপডেট নহয় তো সেনেকৈ মই ভাবিছোঁ যি হয় হ'ব আৰু মাৰ্কেটত আহিছোঁ যাতে পইচা আহিছে বাদ দিয়া নাই দি থাকোঁ তো সেনেকৈ 8-10টামান ভিডিঅ' দিলোঁ নেকি তাৰপিছত মই ভাবিলোঁ ডলাৰটো আহি লওক তাৰপিছত ভালকৈ দিম 45 দিন হৈ গ'ল কিন্তু ডলাৰটো ঠিক নহয় কিবা কিবি লিখি দেই তাৰপৰা এনেকৈ ঠিক কৰিব পৰা নাই যুঁজি আছোঁ তাৰপৰাই মিন্ময় দা বুলি এটা আছে ডিম্পু দাহঁতৰ লগত যি থাকে মিন্ময় দা আপোনালোকে জানেই তো তেওঁ কামখিনি কৰি দিলে মানে কি গুগলৰ লগত কথা পাতিব লাগে গুগলৰ লগত ইংলিছটো ইমান নাজানো হুইজলেণ্ড চৈ নাজানো বাকী বেলেগ কি জানিম তো মিন্ময় দা কামখিনি কৰি দিলে এতিয়া চব কামখিনি ঠিক হৈ গ'ল এতিয়া আহি গ'লোঁ আৰু নতুনকৈ উপায় নাই কি কৰিব লাইভত অলপ বেয়া দিন থাকে ভাল দিন থাকে উপায় নাই কি কৰিব বাকী এতিয়া বৰ্তমান আহি গৈছোঁ চব কাম অ'কে হৈ গৈছে বাকী এতিয়া এই পিনৰ কাৰণে এপ্লাই কৰিব লাগে সেইখিনি কাম আছে লাষ্ট কাম এটা আছে মই নাজানো না ইমান এতিয়া কৰিবই নালাগিছিল ভুল হৈ গ'ল কৰাটোৱে ভুল হৈ গ'ল কৰাওঁতে সৰু কাম এটা ধৰক 3বাৰ হেৰি লোৱা নাই মই 3বাৰ ট্ৰাই কৰিলোঁ 3বাৰ পিছত কৈছে 45 দিন ৰখ কিন্তু 45 দিনৰ জেগাত 65 দিনমান লাগি গ'ল কাৰণ কামখিনি ঠিক হোৱা নাছিল খুজতে আছোঁ ঠিক নহয় বাকী ফাইনেলি ভগৱানৰ আশীৰ্বাদত আপোনালোক সকলোৰে আশীৰ্বাদত যোৱাকালি কামখিনি ক্লিয়াৰ হৈ গ'ল তো আজিৰ পৰা কেমেৰাটো হাতত লৈ ফালাফালি হ'ব অসম হিলে দিয়া হ'ব গাইছ আৰু টেনশ্যন নাই নতুন ভিডিঅ' আহি থাকিব নতুন জাগাৰ পৰা নতুন বেলেগ পানীৰ তলৰ পৰাই জোৰ পাই নহওক ভিডিঅ' আহি থাকিব মই কৈছোঁ সেই আৰু উপায় নাই কি কৰিব অলপ প্ৰব্লেম হৈছিল এতিয়া প্ৰব্লেমটো ঠিক হৈ গ'ল ফাইনেলি গাইছ এইখিনিতে মিন্ময় দাকো বহুত বেছি ধন্যবাদ কাৰণ বহুত লাগছি কিছুমানে হয়তো ক'লা হৈ বোলে নৰজানো হৈ যে চেনেল উলিয়াই দি নতুনকৈ খোল মিন্ময় বহুতখিনি লাগি কামখিনি কৰি দিলে তাৰ কাৰণে বহুত ধন্যবাদ বাকী এইটো ঘৰ বনাই আছে হোৱা নাই মই অলৰেডি কৈছোঁ হ'ব লাহে গাইছ কেনেকৈ চাল মাৰিম মোৰ চাল মাৰাটো বাধ্যক মোৰ লগত যোনী বিয়া হ'ব কম চাল মাৰিব চাল মাৰা ঘৰ নহয় আজিকালি বিল্ডিং হৈছে মই নাই ক'লোঁ বাৰু বাকী বাদ দিলোঁ বাকী এইটো মাহ ফেব্ৰুৱাৰীৰ আজি কেই তাৰিখ 16 তাৰিখ বাকী কিবা দেশে চলি আছিল এইগিলা গোটাই দিয়ে গুচি গ'ল ভাবছিলোঁ কিবা দেশে ফুৰিব যাম আমাৰ নাই বাকী বাদ দিলোঁ এইগিলা বাকী ভেলেণ্টাইন ডে কাৰ কেনাই গ'ল ৰিচেণ্ট গেছি 13 তাৰিখ 14 তাৰিখে গেছি মই পাহৰি যাওঁ এইগিলা তাৰিখ মোৰ মনত নাথাকে তো কাৰ কেনাই গ'ল তলত এটা কমেণ্ট কৰিব প্ৰেম কৰা পিতুৰ লগত বা আপাদৰ লগত আপোনালোকে ঘূৰিলাক না নুঘূৰিলাক সেইটো এটা কমেণ্ট মাৰিব গাইছ আৰু প্ৰেমটো সকলোৰে সফল হওক আমাৰ বিফল হৈছে হ'বা দিয়ক যাৰ সফল হৈছে তাক আমি সন্মান কৰোঁ আমাৰ বিফল হৈছে আমাৰ প্ৰেম নাই প্ৰেম নালাগে আমাক এনেকৈ চলি আছোঁ এনেকৈ চলি যাই থাকিম সেইটোৱে গাইছ বাকী আৰু গাইছ এইগিলা খেতি চেতি আছে বাকী গাইছ মই কথাটো কৈ দিওঁ মানে কি বহুতে সুধি আছে কি কিয় দিয়া নাই কি হ'ল না তই 10টামান ভিডিঅ' আপলোড কৰিব আহিছিলি আহি পেলাই অলপ
সেই কৰি পেলাই গুচি গেলি মানে কেছটো কি মই কাকো বুজাব পৰা নাই যি এনা আনিছি তেনা আনিছি ভাবিলোঁ কি ভিডিঅ'টো কৰি চবকে বুজাই দিওঁ চবে বুজি পাব বাকী গাইজ এইটো ভিডিঅ' মই এইখিনি কৈ এইটো ভিডিঅ' ইয়াতে শেষ কৰোঁ বাকী কোনদিনাৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰে নকৰে সেইটো আপোনালোকৰ কথা কিন্তু আজিৰ ভিডিঅ'টো শ্বেয়াৰ কৰক কাৰণ একমাহ পিছত আহিছোঁ কাৰোবাৰ তাৰে নটিফিকেশ্যন যাবও পাৰে নাযাবও পাৰে তো আপোনালোকে চবেই যদি পাৰে আৰু যদি নৰবেও পাৰে যদি পাৰে হোৱাটছএপত এটা ষ্টেটাছ ৰাখি দিয়ক আৰু অলপ শ্বেয়াৰ মাৰি দিয়ক সেই আৰু সেইকাৰণে শ্বেয়াৰ মাৰি দিয়ক বাকী নেক্সট ভিডিঅ' ভাল ভিডিঅ' আহিব মই কথা দিছোঁ আপোনালোকক এইটো ভিডিঅ' ইয়াতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু যদি কোনোবাই নতুনকৈ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব কাষত থকা ঘণ্টাটো বজাই দিব গাইজ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই